দক্ষিণ মৈঠাবাৰী গাঁৱত ইয়াত আগৰ চেৰি ফাৰ্ম আছিলে কিন্তু এতিয়া এইটো আমাৰ পিক মিছনক দিয়া হৈছে। ইয়াত প্ৰথমবাৰ উত্তৰ পূৰ্বাঞ্চলৰ আমি নিউক্লিয়াছ পিক ব্ৰিডিং ফাৰ্ম এটা চেণ্টাৰ ইয়াত আৰম্ভ কৰিছোঁ 5 কোটি টকাৰে। আৰু ইয়াত গাহৰি পোৱালি উন্নত মানৰ গাহৰি পোৱালি উৎপাদন কৰাৰ কাৰণে ব্যৱস্থা ৰখা হ'ব আৰু এইটো ট্ৰেইনিং চেণ্টাৰো হ'ব। ইয়াত গাহৰি পালন কৰা সকলৰ কাৰণে বায়'ছিকিউৰিটিটো সবচে ডাঙৰ কথা। মাজে মাজে সোৱাইন বেমাৰ আহে আৰু তেতিয়া গাহৰিবিলাক মৰি যায়। যি আমাৰ অঞ্চলত এতিয়া 100ৰ পৰা 200 300 তেনেকুৱা গাহৰি থকা ফাৰ্মাৰবিলাক এতিয়া লাহে লাহে উঠি আহিছে। বহুতে গাহৰি পালন কৰা আৰম্ভ কৰিছে। জনজাতিসকলৰ লগতো আৰু আমাৰ যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী আছে সেই সকলো আজিকালি গাহৰি পালন কৰে। এটা দুটা জনগোষ্ঠীক বাদ দি সবলে গাহৰি মাংস খায়। আৰু সেই হিচাপে আজিৰ সময়ত কি আছে এইটো এটা ডাঙৰ এটা অৰ্থনীতি হ'ব পাৰে। আমি বহুত বছৰৰ পৰা দেখিলোঁ ট্ৰাকে গাহৰি বাহিৰৰ পৰা আহে, ট্ৰেনে বাহিৰৰ পৰা আহে। গতিকে এইটো আমি যিহেতু উত্তৰ পূৰ্বাঞ্চলত এইটো সকলোৱে প্ৰায় এটা দুটা জনগোষ্ঠীক বাদ দি যিহেতু প্ৰায় সকলোৱে এইটো খায়, আমি খুব ভালকৈ এইটো এটা ইণ্ডাষ্ট্ৰীত লৈ যাব পাৰোঁ, ভাল এটা অৰ্থনীতিত লৈ যাব পাৰোঁ। চ' সেইকাৰণে বড়োলেণ্ডত আমি সেইটো টাৰ্গেট লৈছিলোঁ আৰু এতিয়া আমাৰ সফল হোৱাৰ ফালে গৈ আছে। কাৰণ ইতিমধ্যে 5000 ফাৰ্মাৰক ট্ৰেইনিং দিয়া হৈ গ'ল। 102 জন স্পেচিয়েলি 120 জনক স্পেচিয়েল ট্ৰেইনিং দিয়া হৈছে ব্ৰিডিং ফাৰ্মৰ কাৰণে। ইহঁতক 5 লাখ কৰি আৰু 4 লাখ কৰি টকা দিয়া হৈছে ইতিমধ্যে। আৰু ইহঁতে ফাৰ্মবিলাক বনাইছে। মই আজি ইয়াতে গেৰেমচা ফাৰ্ম এটা গ'লোঁ, সুন্দৰকৈ তেখেতসকলে বনাইছে। গতিকে 1-2 বছৰৰ ভিতৰত আমাৰ যিটো টাৰ্গেট আছিলে 1 লাখ কিলো পাৰ ডে প্ৰডাক্ট কৰিব লাগে গাহৰি মাংস, সেইটো এই টাৰ্গেটত আমি গৈ আছোঁ। আৰু এইটো যিটো নিউক্লিয়াছ ফাৰ্ম এইটো ওচৰে পাজৰে যিমান গাহৰি পালক আছে তেখেতসকলক সহায় কৰিব। ইয়াৰ পৰাই তেখেতসকলে উন্নত মানৰ গাহৰি পোৱালি তেখেতসকলে পাবলৈ সক্ষম হ'ব। প্ৰায় আমাৰ বড়োলেণ্ডত যিটো আছে 60,000তকৈ বেছিয়ে ডাইৰেক্টলি গাহৰি পালন কৰি আছে। চ' সেই 60,000টো আমি টাৰ্গেট কৰিছোঁ। কিন্তু আৰু সৰু সুৰা গাহৰি পালকবিলাক ধৰিলে লাখৰ ওপৰত আছে। গতিকে যিখিনি 60,000টো আমি টাৰ্গেট কৰি পেলাই কাম কৰি আছোঁ। मोनसे गोजोनथाव खौरां दतमा इउएन एकाडेमी फरायसालिया लानानै फैदों मोनसे गोजोनथाव खौरां। नंगौ, दतमा इउएन एकाडेमी फरायसालिया लानानै फैदों बेसेन नाङै मुं थिसननाय। दतमा इउएन एकाडेमी फरायसालिया 2025-26 सोलोंथाइ बोसोरनि थाखाय केजि 1 निफ्राय थाखो 8 नि थाखाय बेसेन नाङै मुं थिसननाय होगासिनो दं। आरो बिथराय आरो फाइलिनि थाखाय फर्म बिलाइनाय आरो मुं थिसननायाबो सोलिगासिनो दं। आरो दतमा इउएन एकाडेमी फरायसालियाव हौवासा आरो हिनजावसाफोरनि थाखाय हस्टेलनि खाबुबो दं। बिनिखायनो नोंथाङाबो नोंथांनि गथ'खौ दतमा इउएन एकाडेमी फरायसालियाव बेसेन होआजासे मुं थिसननो सानदोंब्ला आरो हस्टेलाव दोननानै फोरोंनो सानदोंब्ला थाबैनो मुं थिसननो हागोन। आरो नोंथाङा आबुङै मिथिनो थाखाय नैबे 7002660387 जानबुं नम्बराव कल खालामना खौरां लाहरनो हागोन।